नमस्कार बंधु बान्धवসকল वेलकम टू आवर यूट्यूब चैनल टियर जॉब तो बंधु बान्धवসকল আপোনালোকলৈ তো আজি আৰু এটা ভাল খবৰ আহিলে য'ত মানে আপোনালোকে নিশ্চয় কৈ আছিল যে আমাক কমান্ডৰ পদ লাগে অসম পুলিচৰ পদ লাগে তো নিশ্চয়কে যেটো টোটাল 900 আপোনালোকে দেখিছে যেটো 900 আপোনালোকে 28টা আপোনালোকৰ পোষ্ট মুকলি কৰি দিলে তো ইয়াতে আপোনালোকে দেখিছে যেটো অসম পুলিচত আপোনালোকৰ 458টা আপোনালোকৰ পোষ্ট হল আৰু যেটো আমাৰ কমান্ডো বেটেলিয়ন আছে তো ইয়াতে আপোনালোকৰ 360টা আপোনালোকৰ পোষ্ট আছে আৰু এটো ডিজি সিডি আৰু সিজি এইচজি আপোনালোকৰ 97টা আপোনালোকৰ পোষ্ট আছে আৰু যেটো ফায়াৰ পোষ্ট আছে তো ইয়াতে আপোনালোকৰ 13টা আপোনালোকৰ পোষ্ট আছে তো এই পোষ্টসমূহৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই লাইন কৰিব আৰু এইখন নোটিছ অলপ আগতে আপোনালোকৰ আপডেট দিলে তো ইয়াতে আপোনালোক এজ লিমিট কিমান আপোনালোকৰ স্যালাৰি কিমান দিব তো সম্পূৰ্ণ সবিশেষ আপোনালোকৰ ভিডিওটোৰ মাধ্যমত আপোনালোক জনাইছো তো নিশ্চয় আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব ইয়াতে আপোনালোকে এপ্লাই লাইন কেতিয়াৰ পৰা আৰম্ভ হ'ব তো সম্পূৰ্ণ সবিশেষ জনাই আছো তো আৰু এইখিনিতে যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ ভিজিট কৰি আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব তো বন্ধু বান্ধৱীসকল তো এইটো দেখিছে যেটো আমাৰ অসম পুলিচ ৰিক্ৰুটমেন্ট 2023 এপ্লিকেশন তো ইয়াতে টোটাল পোষ্ট আপোনালোকে দেখিছে যেটো 982 আমাৰ গ্ৰেড 4 ৰ আপোনালোকৰ পোষ্ট মুকলি কৰি দিলে তো আমাৰ 31 ডিসেম্বৰ দিনাখন তো এটা ভাল শুভ আৰম্ভণি কৰি দিলে যেটো আমাৰ কৈছিলে যে আমাৰ সিএম ছাৰে কৈছিল যেটো মানে 31 ডিসেম্বৰ আগতে আমাৰ যেটো কমান্ডৰ পোষ্ট আহিব তো নিশ্চয় আপোনালোকৰ এই পদসমূহ আপোনালোকৰ মুকলি কৰি দিলে আৰু টোটাল আপোনালোকৰ যেটো পোষ্ট দেখিছে ইয়াতে দেখাই দিছে যেটো মানে 928টা পোষ্ট আছে কিন্তু ওপৰত আপোনালোক 82 টো দেখাইছে কিন্তু এটো আৰু এটো অৰ্গানাইজড আপোনালোক হৈছে অসম পুলিচ আৰু এই পদসমূহৰ বাবে আপোনালোকে 8 পাস কৰিলে আপোনালোকে এপ্লাই লাইন কৰিব পাৰিব আৰু এটা কোনো ধৰণৰ আপোনালোক ফিজ দিব নালাগে আৰু যেটো আমাৰ স্টাৰ্ট ডেট হ'ব তো আপোনালোকে যেতিয়াৰ পৰা আৰম্ভ কৰিব তো আপোনালোক 10 জানুৱাৰীৰ পৰা এই পদসমূহৰ বাবে আপোনালোকে এপ্লাই লাইন আৰম্ভ কৰিব আৰু 8 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ লাষ্ট ডেট এই পদসমূহৰ বাবে তো বন্ধুসকল এতিয়া আপোনালোকৰ হাতত সময় আছে আৰু ইয়াতে মই অলপ আগতে যেটো মানে পোষ্ট মুকলি কৰিছে গ্ৰেড 4 ৰ পোষ্ট তো ইয়াতে অসম পুলিচৰ বাবে 458টা পোষ্ট কৰিছে আৰু যেটো কমান্ডো বেটেলিয়ন আছে কমান্ডো বেটেলিয়নৰ বাবে 360টা আৰু বাকি ডিজি সিডিৰ বাবে আৰু 97 আৰু ফায়াৰ বাবে 13টা আপোনালোকৰ পোষ্ট তো ইয়াতে নেম অফ দা ডিপাৰ্টমেন্ট তো ইয়াতে দেখিছে আসাম পুলিচ আসাম কমান্ডো বেটেলিয়ন তাৰপিছত এটা ডিজি সিডি Assam and Fire Employment Service Assam তো ইয়াতে নেম অফ দা ৰিক্ৰুটমেন্ট ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম তো এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'লো আমি যেটো মানে 8 পাস আপোনালোকৰ আছে আপোনালোকে 10 পাস কৰিলে এই পদৰ বাবে আপোনালোকে ধুনীয়াকৈ এপ্লাই লাইন কৰিব পাৰিব তলতে আৰু হেল্পলাইন আপোনালোকে যদি কিবা সবিশেষ যদি জানিব বিচাৰে তো এইটো নম্বৰত আপোনালোকে কল কৰিব তেতিয়া ইয়াৰ বিষয়ে ভালদৰে জানিব পাৰিব আৰু যেটো এজ লিমিটৰ কথা কোৱা হৈছে তো ইয়াতে 18 পৰা আপোনালোকৰ 25 ইয়াৰলৈ আপোনালোকৰ এজ লিমিট লাগিব আৰু যেটো আদাৰ্ছৰ আছে আদাৰ্ছ 18 পৰা আপোনালোক 40 ইয়াৰলৈকে আপোনালোকৰ এজ লিমিটটো প্ৰযোজ্য হ'ব আৰু এটো ওবিসি এমওবিসি বাবে আপোনাৰ 3 ইয়াৰ 5 ইয়াৰ এনেদৰে বঢ়াই দিয়া আছে আৰু তললৈ স্ক্ৰল ডাউন কৰিছো যেটো মানে আপোনালোকৰ হাইটটো যেটো লাগিব জেনেৰেল কাষ্টৰ বাবে আপোনালোকৰ যেটো হাইট লাগিব এটা 160 সেন্টিমিটাৰ আৰু ফিমেলৰ বাবে লাগিব 150 সেন্টিমিটাৰ ওবিসি এমওবিসি বাবে 160 ফিমেল 150 তাৰ পাছত কাষ্ট 160 আৰু এডি 150 লাগিব তেনেদৰে আপোনালোকৰ যেটো চেষ্ট আছে তো হাইটটো আপোনালোক দিলে এতিয়া হৈছে আপোনালোকৰ চেষ্টটো তো চেষ্টটো ঠিক এনেদৰে 80 সেন্টিমিটাৰ 85 লৈকে যেটো মানে থাকে হেইটো কৰে 5 ইঞ্চি আপোনালোকে ফুকাই দিব লাগিব আৰু ইয়াতে দেখিছে যিখন মানে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন অফিচাৰ আপোনালোকৰ কাৰ্ড থাকে তো সেইখন লাগিব ইয়াতে এনসিসি সাৰ্টিফিকেটৰ কথা কোনো ধৰণৰ প্ৰযোজ্য কৰা নাই তললৈ স্ক্ৰল ডাউন কৰিছো আৰু যেটো ইয়াতে ডকুমেন্টছৰ আপোনালোকে দিছে য'ত এপ্লাই কৰে আপোনালোকে নিশ্চয় হিয়তে ভালদৰে গম পায় যেটো ফটো সাইজ আপোনালোকৰ সিগনেচাৰৰ সাইজ তো এইখিনি আপোনালোকৰ এন্ডাৰ সাইজখিনি আপোনালোকৰ ইয়াতে ধুনীয়াকৈ দেখুওৱা হৈছে আৰু ইয়াতে লাষ্ট ডেট আপোনালোকৰ 8 তাৰিখে আপোনালোকৰ লাষ্ট ডেট এই পদৰ বাবে তো বন্ধু বান্ধৱীসকল ইয়াতে চাওক অসম পুলিচৰ বাবে কি আপোনালোকৰ পদ আছে কুকৰ বাবে আছে 303টা তাৰ পিছত বাৰবাৰৰ কাৰণে আছে আপোনালোকৰ 66টা তো এনেদৰে আপোনালোকৰ পদসমূহ দেখাব মানে গোটেইখিনি ক'লে আপোনালোকৰ বহুতো দীঘলী হৈ যায় আৰু যেটো কমান্ডো বেটেলিয়ন আছে ঠিক এনেদৰে কুকৰ তো এনেদৰে আপোনালোকৰ তো ইয়াতে ধুনীয়াকৈ আপোনালোকে
দেখি ল'ব তো ক'ত আপোনালোকৰ পষ্টসমূহৰ বাবে ক'ত ইণ্টাৰেষ্টেড তো ধুনীয়াকৈ আপোনালোকে সেইটোত আপোনালোকে এপ্লাই কৰি ল'ব তো বন্ধু বান্ধৱসকল অতিকৈ ভাল খবৰ এইটো যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈ শ্বেয়াৰ কৰি দিব তো আজিলৈ এইখিনিয়ে জয় হিন্দ বন্দে মাতৰম জয় আই অসম